নাম সোণালী শৰ্মা। তোমাৰ? সুমিত্ৰা বৰা। তোমাৰ গম পাইছে গৰিমা এইফালে মই এই ৱেষ্ট টাৱাৰটোত মই এতিয়া উঠিম যে গোটেই ডিব্ৰু চৈখোৱাখন দেখিম। বাইকত যাম বুলি ভাবিছিলোঁ কিন্তু বাইকত নোৱাৰোঁ, এতিয়া ভোলা গাড়ীখন আহি গ'ল, পুৰা বৰষুণ দিছে, গাড়ীতে যাম আৰু। ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক সকলোৱে গম পাইছে, বহুত ধুনীয়া, তাত বগা ঘোঁৰা দেখা পোৱা যায়। আমি তাতে গৈ আছোঁ, চাওঁ যাব পাৰোঁ নে নোৱাৰোঁ। তো প্ৰথম আপোনালোকে তাত গৈ দেখাইছোঁ, তাত এখন ধুনীয়া ৰিজৰ্ট আছে, ৰিজৰ্ট মানে বহুত এতিয়া নতুনকৈ বনাইছে, তাত গৈ আছোঁ। তো চলো এইফালে ভোলা গাড়ী ৰেডি, চলো। বাগানৰ মাজে মাজে বহুত ধুনীয়া ৰাস্তাই গৈ আছোঁ, ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। আপোনালোকে ভিডিঅ'টো চাওক সম্পূৰ্ণৰূপে, পুৰা ধামাকা হ'ব, এইফালে চাওক। সেইকাৰণে অসমখন বহুত ধুনীয়া বুলি কয়, চাওকচোন চাওক কিমান সেউজীয়া সেউজীয়া, চবফালে সেউজীয়া। আমি আহি পালোঁ ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, এয়া চাওক। প্ৰথমতে ইয়াত অকণমান সোমাম, তো চাম কিমান সুন্দৰকৈ বনাইছে চাওকচোন এই পাৰ্কখন। তো তাৰপিছত আমি সেইফালে যাবলৈ চেষ্টা কৰিম। আছে এইফালে টুকুল আছে, আৰু এইফালে ভোলা, সেইফালে বিশ্বজিৎ দা। ঐ ভোলা, এয়া যদি বিল্ডিং এটা মোৰ হোৱাহেঁতেন, ঘৰ যদি এটা মোৰ হোৱাহেঁতেন, অকণ মজা লাগিলে সেইদিনা চাচোন। ইমান ধুনীয়া লাগিছে চাচোন চা। এইফালে চাওকচোন ইমান ডাঙৰ ডাষ্টবিনকেইটা চাওক, কোনে কোনে অহা নাই আহিব দেই একবাৰ, মই কৈছোঁ আহিব এবাৰ, ইমান ধুনীয়া লাগিছে নহয়। ঐ ঐ ভোলা ভোলা, ঐ ঐ এইটো টাৱাৰটো উঠিবিগৈ নেকি? এইটো উঠিবিগৈ নেকি? উঠিমগৈ। এইফালে দেখিছ এই গোটেইকেইটা ঘৰ, এইখিনি গোটেইখিনি ঘৰ কাঠেৰে বনোৱা, গোটেই ঘৰখিনি কাঠেৰে বনোৱা চাওক। গোটেইখন কাঠেৰে বনাই ন, সেইকাৰণে পুৰা পুৰা গোন্ধটো পুৰা আহিছে, কাঠ পুৰা গোন্ধ। ৱেষ্ট টাৱাৰ এইটো মানে এইফালে এই টাৱাৰটো উঠি পিনি গোটেই ডিব্ৰু চৈখোৱাখন দেখিব। মই ইয়াতে দাদা দুজনমান লগ পাইছোঁ, দাদাজনক সুধোঁ যে এইটো কেতিয়া মানে কেতিয়া কমপ্লিট হ'ব আৰু কেতিয়াবা বনাই আছিলে। তো দাদা আপুনিতো ইয়াতে থাকে নহয় জানো? ইয়াতে থাকে। অঁ আপুনি এইটো কিমান দিনৰ পৰা বনাই আছে? এইটো 2019 চনৰ পৰা বনাই আছে। 2019 চনৰ পৰা কেতিয়া ওপেনিং হ'ব সেইটো আজিলৈ গম এতিয়ালৈ গম পোৱা নাই। তো দেখিছে শুনিছে নহয়, তো 2019 চনৰ পৰা এইটো বনাই আছে। তো কেতিয়া কমপ্লিট হ'ব এতিয়ালৈ গম পোৱা নাই। টুকুলে আমাক কেমেৰামেন ধুনীয়াকৈ ফটো মাৰি দিব। তো ইফালে কাম চলি আছে, পুৰা কাম লাগি আছে এইফালে। মই এই ৱেষ্ট টাৱাৰটোত মই এতিয়া উঠিম যে গোটেই ডিব্ৰু চৈখোৱাখন দেখিম। তাৰপিছত মই এতিয়া ইয়াত উঠিম কেতিয়া তো চাওকচোন। ইয়াত বন্ধ কৰি দিছে, এইটো উঠিব নোৱাৰোঁ ইয়াৰ পৰা। এই গোটেই ৰুমবিলাক তলা মাৰি থোৱা আছে। তো এটা ৰুম আছে, এইটো ইয়াত সোমাই চাওঁগৈ দেই মই, কিমান সুন্দৰ লাগিছে। এইফালে চাওক এইবিলাক গোটেই কাঠেৰে বনোৱা, এইবিলাক চাওক কি সুন্দৰকৈ বনাইছে। এইফালে ৱায়াৰিঙৰ কাম চলি আছে। তো এইফালে যাওঁ, এইফালে এইটো বাথৰুম হয়, এইটো বাথৰুম একদম কি ধুনীয়া বনাইছে চাওক। এইটো চব কাঠেৰে বনোৱা, এইবিলাক চব কাঠেৰে। তো এইফালে আছে এইটো গড্ৰেজ, এইবিলাক কাপোৰ কানি থ'ব পাৰিব যোনে মানে ইয়াত থাকে, মানে ৰুম ল'বলৈ। তো এটা তো এইফালে যাওঁ। তো এইখন এনেকৈ খুলিব লাগিব। তো সেয়া চাওক ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক, এয়াই আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। কিমান সুন্দৰ তাৰমানে, আৰু বেছি দিন নাই, এইটো অ'পেনিং হ'ব। তাৰপিছত আপোনালোকে আহক ইয়াত, তাৰপিছত এই সৌন্দৰ্যতাবিলাক উপভোগ কৰক। এনেকুৱা কাঠেৰে বনোৱা ঘৰ কমচে কম 25টামান আছে চাগে। তো এনেকৈ বনাইছে আৰু ফুল চবফালে ফুল, এইফালে ফুলৰ টাববিলাক সজাই থৈছে। টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ, ইয়াত অকণমান সোমাই চাওঁ দেই, কি কিনো পাওঁ, কি কিনো দেখোঁ। গৈ চাওঁ দেই, ওপৰত গৈ চাওঁ। এবাৰ ভিউটো চাওঁ। সোমাব পাম, পইচা দিলেহে পিছত সোমাব পাম। তো সেইকাৰণে গোটেইখন সোমাই লৈছোঁ নহয় এতিয়া ইয়াতেই। পুৰা ক'লা কৰি নিছে, পুৰা দবা পিটা বৰষুণ দিব দিয়া। ঐ বোলা, নাখন যাওঁগৈ নাযাওঁগৈ, পুৰা বৰষুণ দিছে, পুৰা এফালে ক'লা কৰি আনিছে। তো এতিয়া আমি যাওঁগৈ। তো আপোনালোকে যদি ইয়াত অহা নাই, আহক, প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্য উপভোগ কৰাৰ লগতে এই সুন্দৰ ধুনীয়া ঘৰবিলাক চাওকহি। এইফালে চাওক গছজোপা কি সুন্দৰকৈ চিষ্টেমটো কেনেকুৱা কৰি দিছে চাওকচোন। অলপ ভোক লাগিলে সেইকাৰণে কিবাকিবি অলপ খাই ল'ম। ঘুগুনি খা। বলুং গৈ থাকোঁ, যদি আগত কিবাকিবি ভাল বস্তু পাই দেখাইছোঁ। আহি পিনে দলংখনৰ অকণমান ৰখিছোঁ। তো এই দলংখনতে আমি ভণ্টি কেইজনমান লগ পালোঁ, এইকেইজনী চাওক। তো এইফালে ভণ্টিহঁতক লগ পালোঁ, গৰিমা ভণ্টি। এইফালে এইজনী গৰিমা ভণ্টি। তোমাৰ নামটো?
মোৰ নাম সোণালী শৰ্মা। তোমাৰ সুমিত্ৰা বৰা। অঁ তোমাৰ গম পাইছোঁ গৰিমা এইফালে ওলাই এইফালে কাশ্মীৰ কাশ্মীৰ মৰা তো এতিয়া সিহঁতি ফটো মাৰিব দিয়া ন অকণমান এই ফটো মাৰি দিব দিয়া এইফালে পূৰা ফটো মাৰত ব্যস্ত এতিয়া ফটো চটো মৰা হৈ গ'লতো আমি এতিয়া ঘৰত যাওঁগৈ অসমখন যিহেতু চাহৰ বাবে বিখ্যাত সেইকাৰণে চাৰিওফালে চাহৰ বাগান চাওক চাৰিওফালে চাহৰ বাগান পাৰিবি পুৰা বোকা চাওকচোন মানে বৈ তো এইটোৱে আছিলে এটা সৰুভাৱে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব যদি নতুন চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰিব বাই